ভাল লাগিছে আৰু এই সুযোগতে মই শিক্ষা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া তথা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰ, অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰদেৱক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুদিন অন্তত আজি আমি নিযুক্তি পাই আমাৰ এই বিশেষ সক্ষম প্ৰাৰ্থীয়ে নিযুক্তি পাই বহুত আনন্দিত হৈছোঁ। দায়িত্বভাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ পাছত প্ৰথমখন কেবিনেটতে তেখেতে ঘোষণা কৰিছিল এইখন চৰকাৰে 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিব, 1 লাখ নিযুক্তি প্ৰদান কৰিব আৰু সেই 1 লাখ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু সি অবিৰতভাৱে আছে আৰু তাৰে অংশ হিচাপে আজি আমি 280গৰাকী প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰীক আজি আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। আগষ্ট মাহতো হয়তো ভাল খবৰ আহিব, শিক্ষা বিভাগতে আগষ্ট মাহত 15 আগষ্ট আশে পাশে আৰু ভাল খবৰ আহিব আৰু নিযুক্তি আহিব, হয়তো ছেপ্টেম্বৰতো ভাল খবৰ আহিব। তো এনেকৈ অবিৰতভাৱে আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম আৰু এই মিছনত সফলতাৰে আগবঢ়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই পুনৰবাৰ আজি এইখন মঞ্চৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে অভিনন্দনো মই জ্ঞাপন কৰিছোঁ।